Hello friends, welcome to my YouTube channel. বন্ধু বান্ধৱীসকল, আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম how to score good mark in mathematics. বন্ধু বান্ধৱীসকল, আমি কেনেদৰে অংকত এটা ভাল নম্বৰ লাভ কৰিব পাৰিম। বন্ধু বান্ধৱীসকল, আজি আমি এই ভিডিঅ'টোত 4টা টিপছ শ্বেয়াৰ কৰিম। এই 4টা টিপছ যদি আপোনালোকে ভালদৰে ফলো কৰে তেন্তে নিশ্চয় আপোনালোকে মেথমেটিক্সত এটা ভাল মাৰ্কছ পাবলৈ সক্ষম হ'ব। টিপছ নম্বৰ 1, ফৰ্মুলা। ফ্ৰেণ্ডছ, মেক্সিমাম ষ্টুডেণ্টৰ অংকত নম্বৰ নোপোৱা বা অংক কৰিব নোৱাৰা বা অংক বেয়া পোৱাৰ কাৰণটোৱে হ'ল ফৰ্মুলা। যিহেতু আমি অংকটো কৰিবলৈ প্ৰথম অংকটোত ব্যৱহাৰ হোৱা ফৰ্মুলাটো জানিবলগীয়া হয়। আমি যদি ফৰ্মুলাটো নজনাকৈ অংকটো কৰিব যাওঁ তেন্তে আমি অংকটো নোৱাৰাটো স্বাভাৱিক। গতিকে যিটো পাঠৰ তুমি মেথছ কৰিবা সেই পাঠটোৰ ফৰ্মুলাবোৰ প্ৰথমে মনত ৰাখি লোৱাটো অতি জৰুৰী। তাৰ বাবে তুমি ফৰ্মুলাসমূহ এখন কাগজত লিখি লৈ টেবুলৰ আগত আঁৰি ল'ব পাৰা। তেতিয়া সেই ফৰ্মুলাবোৰ তোমালোকে পঢ়াৰ সকলো সময়তে দেখি থাকিবা আৰু মনত ৰাখিবলৈ সুবিধা হ'ব। গতিকে বন্ধু বান্ধৱীসকল, আমি প্ৰথমে অংকটো কৰাৰ আগতে ফৰ্মুলাসমূহ মনত ৰাখি ল'ব লাগে আৰু তেতিয়া অংকটো কৰিবলৈ সহজ হ'ব আৰু অংকটো তোমালোকে কৰিব পাৰিবা। নম্বৰ 2, প্ৰেক্টিচ। প্ৰেক্টিচ অতি গুৰুত্বপূৰ্ণ। যদি তুমি ভাবিছা উইদাউট প্ৰেক্টিচত অংকত নম্বৰ পাব পাৰিবা তেন্তে তুমি ভুল ভাবিছা। অংক যিমানে প্ৰেক্টিচ কৰিবা সিমানে বেছিকৈ অংক কৰিব পাৰিবা আৰু মেথছৰ প্ৰতি তোমাৰ ইণ্টাৰেষ্টটো বাঢ়িব। প্ৰথমে অংকটো ভালদৰে বুজি লোৱা আৰু তাৰপিছত তুমি প্ৰেক্টিচ কৰা। যিবোৰ প্ৰেক্টিচ কৰিছা সেইবোৰ 1 উইক বা 10 দিনৰ মূৰে মূৰে পুনৰ প্ৰেক্টিচ কৰি থাকা। তোমালোকৰ মাজৰে বহুত ষ্টুডেণ্টে মেথছটো ওপৰে চাই এক্সামলৈ গুচি যোৱা। যেতিয়া সেই অংকটোকে এক্সামত আহে তোমালোকে অংকটো কৰিব নোৱাৰা, কাৰণ সেই অংকটো তুমি প্ৰেক্টিচেই কৰা নাছিলা। গতিকে প্ৰেক্টিচ অতি গুৰুত্বপূৰ্ণ। যদিহে অংক কেনেদৰে প্ৰেক্টিচ কৰিব লাগে জানিব বিচাৰা তেন্তে এই ভিডিঅ'টোত এটা কমেণ্ট কৰি দিবা, তেতিয়া মই নেক্সট ভিডিঅ'টো প্ৰেক্টিচৰ ওপৰত বনাই দিম। টিপছ নম্বৰ 3, ছল্ভ অল কুৱেশ্যন অফ ইয়ৰ টেক্সটবুক। ফ্ৰেণ্ডছ, তোমালোকে তোমালোকৰ টেক্সটবুকখনৰ সকলোবোৰ অংক ছল্ভ কৰা, অৰ্থাৎ উদাহৰণসমূহ আৰু অনুশীলনীত থকা প্ৰশ্নসমূহ। কাৰণ ক্লাছ 9-10 আদিত সকলো কুৱেশ্যন পৰীক্ষাত টেক্সটবুকৰ পৰাই আহে বুলি ক'ব পাৰি। কেতিয়াবা 2টা বা 3টা বেলেগ কৈ দিয়ে। তাৰ উপৰিও হাই ছেকেণ্ডেৰী আদিত বাৰু NCERT টেক্সটবুকৰ উপৰিও অন্য বুকৰ পৰা কুৱেশ্যন আহে। গতিকে টেক্সটবুকৰ মেথছসমূহ ভালদৰে ছল্ভ কৰি প্ৰেক্টিচ কৰা। নম্বৰ 4, প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন। বন্ধু বান্ধৱীসকল, প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন অৰ্থাৎ তোমালোকৰ আগৰ ছাত্ৰ ছাত্ৰীসকলৰ এক্সামত অহা কুৱেশ্যনসমূহ ছল্ভ কৰা। তোমালোকে নিশ্চয় জানাই যে সেই কুৱেশ্যনসমূহ তোমাৰ এক্সামত অহাৰ চান্স অতি বেছি। গতিকে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰসমূহ ছল্ভ কৰিবলৈ চেষ্টা কৰা। বন্ধু বান্ধৱীসকল, যদিহে তোমালোকে এই টিপছ কেইটা ফ'ল' কৰা তেন্তে অংক বিষয়ত এটা ভাল মাৰ্কছ পাবলৈ সক্ষম হ'বা। যদিহে ভিডিঅ'টো ভাল লাগে তেন্তে ভিডিঅ'টো এটা লাইক কৰিবা আৰু লগতে কমেণ্ট কৰি দিবা আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। আৰু যদি এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে চাব বিচাৰা তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি অল ন'টিফিকেশ্যন অন কৰি দিবা। ধন্যবাদ।